নলবাৰী জিলাৰ বৰক্ষেত্ৰীত জাপানীজ এনকেফ্লাইটিছৰ আতংক স্বাস্থ্য বিভাগৰ লোকৰ এটি দল উপস্থিত হৈ সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ৰাইজক। বৰক্ষেত্ৰী সমষ্টিত জাপানীজ এনকেফ্লাইটিছৰ আতংকত এতিয়া নিদ্ৰা কৰিছে সমগ্ৰ অঞ্চলবাসী। বৰক্ষেত্ৰী সমষ্টিটোৰ অন্তৰ্গত ঠেঙাল বড়োপথৰ বিষ্ণুপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। গাঁওখনৰ গংগাধৰ তালুকদাৰ নামৰ লোক এজনৰ সাধাৰণ জ্বৰ হওঁতে ভৰ্তি কৰাইছিল মোকালমোৱা মহকুমা অসামৰিক চিকিৎসালয়ত। পৰৱৰ্তী সময়ত অৰ্থাৎ যোৱা ২৬ তাৰিখে উন্নত চিকিৎসাৰ বাবে নলবাৰী সাৰথী হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ICUত চিকিৎসা চলি আছে বুলি জনাইছে পৰিয়ালৰ লোকে। আপোনাৰ দেউতাৰ কি হৈছিলে? মানে আজি ২৫ তাৰিখে যোৱা ২৫ তাৰিখে দেউতাৰ ৰাতি ২টা-৩টামান বজাৰ পৰা জ্বৰ উঠিছিলে। জ্বৰ উঠাৰ পিছত আমি সেইদিনা ৰাতি ঘৰতে থাকিলে। তাৰপিছত ৰাতিপুৱা 10:30মান বজাত মোকালমোৱা মেডিকেলত নিয়াৰ পিছত বাইদেউ এজনী চালে। বাইদেউ এজনী চোৱাৰ পিছত জ্বৰ থকা বুলি ক'লে। জ্বৰ থকা বুলি কোৱাৰ পাছত মেডিচিন লিখি দিলে, টেবলেট লিখি দিলে, জ্বৰৰ টেবলেট আৰু প্ৰেছাৰো আছিলে দেউতাৰ, প্ৰেছাৰৰ টেবলেটো লিখি দিছে। এইখিনি ঘৰত আনি কিনে খুৱাব দিছে আৰু কেইটামান টেষ্ট কৰিব দিছিলে। কিন্তু সেইদিনা ছানডে থকা বন্ধ, ৰবিবাৰ থকা গতিকে মানে টেষ্ট কৰা নহ'ল। তাৰপিছত সেইদিনা দুপৰীয়াই আৰু মানে মেডিকেলৰ পৰা অহাৰ পিছত বিচনাত দেউতাই মানে সেই টেবলেট খোৱালোঁ, চাহ অলপ খুৱাই কিনে। তাৰপিছত অলপ সময় যোৱাৰ পিছত দেউতাই বেছিকৈ মানে প্ৰলাপ বকিব ধৰিলে। তো সেনেকুৱা চিটুৱেশ্যন হোৱাৰ লগে লগে আমি সাৰথীত লৈ গ'লোঁ, নলবাৰী সাৰথী হস্পিটেলত। সাৰথীত দেউতাক নিয়াৰ লগে লগে ICUত থ'লে। ICUত 4 দিন দেউতাক ট্ৰিটমেণ্ট কৰালে, কিন্তু একো আমি মানে সফল নাপালোঁ। নোপোৱাৰ পিছত লাষ্ট মানে এটা সিহঁতে টেষ্ট দিলে। সেইটো টেষ্ট চিভিলৰ পৰা সাৰথীৰ পৰা পঠাই দিছে, সাৰথীৰ পৰা চিভিললৈকে পঠাই দিছে, মানে JE বুলি। তাৰপিছত সেইটো টেষ্ট চিভিলত কৰাব নিলোঁ। নিয়াৰ পিছত কৈছে কি ৰিপৰ্টটো আজি নিদিওঁ, কালিহে দিম। তাৰপিছত ৰিপৰ্টটো নেক্সট দিনা আনিব ক'লোঁ। নেক্সট দিনা আনিব যোৱাৰ পিছত জাপানীজ এনকেফ্লাইটিছ হোৱা বুলি ক'লে, পজিটিভ আহিছে ৰিপৰ্টটো। স্বাস্থ্য বিভাগৰ মানুহ আহিছিলে, তেখেতসকলে কি কৰিলে আজি? তেখেতসকলে লিখি লৈ গৈছে বস্তুবিলাক, মানে গাঁৱৰ মানুহবিলাকক সজাগতা হ'ব দিছে আৰু মানে বিষয়ে কৈছে আৰু এই বিষয়ে এনেকুৱা বেমাৰটো কিহৰ কাৰণে হয় বা কি কাৰণে হ'ব পাৰে, মানুহবিলাকে কেনেকৈ থাকিলে ইয়াৰ পৰা মানে মুক্তি পাব পাৰে। তো সেইবিলাক বুজালে, ধুনীয়াকৈ বুজাইছে তেওঁলোকে। তো আৰু অলপ পিছত গধূলি এইখিনি মাৰিলে আৰু সেইখিনি যে মানুহবিলাকক সজাগ হৈ থাকিব দিছে আৰু ঘৰৰ ভিতৰত ধূপ ধূনা এইবিলাক জ্বলাই থাকে আৰু এনি টাইম মানে আঁঠুৱাৰ তলতে থাকিব কৈছে, যে মানে সজাগ হৈ থাকি ৰাতিও দিনতো আঁঠুৱা টানিব লাগিব আৰু ৰাতিও আঁঠুৱা এনি টাইম টানিয়ে মানুহ থাকিব দিছে। আৰু পৰহি সেই কেম্প এটা পাতিব, কেম্পটোত সেই সিহঁতে আনিব, আঁঠুৱাবিলাক সেই চাফা কৰি ধুই থ'ব দিছে। সিহঁতে সেই কিবা মেডিচিন লগাব, সেইটো মেডিচিন কৰিব। ঠিক আছে। স্বাস্থ্য বিভাগৰ লোক আহি অঞ্চলটোৰ লোকসকলক সজাগ সচেতন হৈ থকাৰ বাবে আহ্বান জনাইছে। নলবাৰীৰ পৰা আজিজালিৰ ৰিপৰ্ট, পূৰ্বোত্তৰ টাইম।